আছে
বোৱাৰীৰ লগতে কথা পাতিম পইচা পাতি দিলে আপুনি চাই হয় এটা পানী লওক খবৰ খাতি ভাল দাদা ভাল হেৰি নহয় আপোনাৰ ছোৱালী এজনী নাছিল জানো তাই নাহি যে তাই ইয়াত নাথাকে নহয় আজিকালি নাথাকে মানে তাই বিয়া হ'ল আমিচোন গমেই নাপাওঁ নহয় নহয় তাই বেংগলোৰত থাকে তাত অট'মোবাইল কোম্পানী এটাত চাকৰি কৰে এই বুঢ়াৰ আৰু সেই সময়ৰ তাইয়ে একমাত্ৰ লাগে তাই দিলে টকা কেইটাৰে যেনে তেনে চলি আছোঁ মই বহুত সৌভাগ্যৱান জানা তাই নিচিনা এজনী ছোৱালী জীয়ৰী হিচাপে যে পালোঁ আপুনি মই মিঠাই আনিবলৈ গৈছোঁ বাটতে কান্দি থকা দেখি নাকান্দিবি মাজনী এফালে আছো মাজনী তোৰ কি হৈছে মাজনী মাজনী তই নাকান্দিবি আমি তোৰ বিচৰা কলেজতে আমি তোৰ এডমিশ্যন কৰিম তই খালি পঢ়া শুনাবোৰ নকৰিবিচোন কিন্তু দাদা বচ্চা ভালে আপোনাৰ ভাল ভাল মই আছোঁ দাদা ভাল খবৰ এটা আছে কওকচোন এই আহি থাকোঁতে বাটত কোচিং চাব পাইছোঁ মোৰ হেনো ভলীবল ষ্টেট কেম্পত চিলেক্ট হৈছে আৰু কালি দিনৰ দুটা ৰিপৰ্টিং আছে দাদা পঢ়িয়া থাকে বাহ পঢ়িয়া এয়া দেখোন একেবাৰে শুভতে ক'ব পাৰোঁ এতিয়া কিন্তু চাহেৰে কাম নহ'ব মৃত্যু চাহতে মাছে মূলহে ভালকৈ খায় কল্পনা চাওলা বাসেন্দ্ৰী পাল মেৰী কম সাক্ষী মালিক গীতা ফোটা আৰু যে কটা নাম যি আজিও ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি আছে আৰু ভৱিষ্যতেও থাকিব সেই সকলো জানো মহিলা নহয় আজি যদি তেওঁলোকৰ ছোৱালী পৰৰ সম্পত্তি বুলি জ্ঞান কৰি হাতে ভৰিৰে চিকুণ গছৰ জৰিৰে বান্ধি থলে হয় তেন্তে ইতিহাসৰ এটা বৃহৎ খণ্ড উকা হৈ ৰ'ল যেতিয়াই এগৰাকী মহিলা পুৰুষৰ লগত সমানে খোজ মিলাই যাবলৈ অনুমতি প্ৰদান কৰা হৈছে সেই প্ৰত্যেকবাৰেই জন্ম হৈছে এক স্বাধীন সত্তাৰ যি সমগ্ৰ দেশক সমস্তজোৰে দেখুৱাই দিছে তাই লৰিব পাৰে